হেল্ল' গাইছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আহিছোঁ এটা নতুন ভিডিঅ' লৈ। তো আপোনালোকক প্ৰথমতে দেখাব ওলাইছোঁ, এইটো এটা বক্স হয়। তো ইয়াতে মই এডাল হেণ্ডেল লগাইছোঁ, এটা সৰু ফুটা আছে, ইয়াতে কলম থৈছোঁ ন। তো হয়তো আপোনালোকে বুজি পোৱা নাই এইটো কি। তো আপোনালোকে সকলোৰে মানে ধৰক একাউণ্ট আছে, মানে বেংকৰ একাউণ্ট। তো আপোনালোকে বেংকত পইচা ডিপজিট কৰে বা আপোনাৰ কাৰেণ্ট একাউণ্ট থাকিব পাৰে, ছেভিং একাউণ্ট থাকিব পাৰে। তো মানে কি হয়, বহুত সময় তেনেকুৱা হয়, মানে ইম্পৰ্টেণ্ট আহি যায়, পইচা বহুত মানে প্ৰব্লেম কেতিয়াবা ধৰ হঠাতে মানে পইচা লাগি যায়। তো আপোনালোকে ধৰক তেতিয়া কি হয়, আপোনালোকে বেংকত যাব লগা হয়। বেংকত যোৱাৰ পিছত ধৰ কেতিয়াবা লিংক নাথাকে, কেতিয়াবা আপোনাৰ থাৰ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে বা ছানডে বেংকবিলাক বন্ধ থাকে। হঠাৎ আপোনাৰ এনেকুৱা হয়, মানে আজি ধৰক আপোনাৰ পইচা বহুতখিনি লাগি যায় হঠাতে, মানে তেতিয়া আপোনালোকে কি কৰিব? তো বেংকত গ'লে থাৰ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে বা কিবা কিবি বহুত ফেষ্টিভেল কিবা বন্ধ হলিডে বা আপুনি এটিএম আছে, এটিএমত গ'ল, এটিএমত লিংক নাই, এটিএমত পইচা নাই, তো এনেকুৱা বহুত মানে বাধাৰ সন্মুখীন হয়। তো আপোনালোকে এতিয়াৰ পৰা এটা কাম কৰিব, মই কোৱা নাই যে বেংকত পইচা নথব, বেংকত পাৰালৈকে থওক, আৰু আপোনালোকে ঘৰতে এনেকুৱাকৈ এটা বেংক বনাব পাৰে। চাই লওক, ইয়াতে মই কি কৰিছোঁ, এটা হেণ্ডেল লগাইছোঁ, ইয়াতে ফুটা, আৰু এইপিনি পইচা থ'ব পাৰি। আপোনাৰ ধৰক পইচাটো মানে ঘূৰাই কেনে এইপিনি সোমাই দিলে, আৰু কলমটো ইয়াত থৈ দিলে, ইয়াত মানে একো ভিতৰত মানে পইচা চৰা বা নিগনি ধৰণৰ একো বস্তু সোমাব নোৱাৰে। আৰু ইয়াতে এখন যে চাৰ্ট আছে, চাৰ্টখন দেখাই দিছোঁ মই, মানে কোনদিনা কিমান পইচা থ'ম। ধৰি লওক মই সেইদিনাখন থৈছোঁ 200 টকা, তো 200 টকাটো কাটি দিছোঁ। একদিন 100 টকা থৈছোঁ, যোৱাকালিৰ পৰা মই আৰম্ভ কৰিছোঁ, যোৱাকালিখিনি পইচা দিছোঁ, 100 টকাটো কাটি দিছোঁ। 500 এটা থৈছোঁ, এইটো কাটি দিছোঁ, 50 টকা এটা থৈছোঁ, কাটি দিছোঁ। এনেকুৱা ধৰণৰ। তো মই এটা শাৰীত মানে 31টা আছে, তো এনেকৈ টোটেল এমাউণ্ট হ'ল 5500। এনেকুৱা কৰি ভাগ আছে আপোনাৰ 18, মানে 18 মাহৰ আছে, মানে 1.5 বছৰৰ। 1.5 বছৰত যদি প্ৰতি মাহে আপোনালোকে 5500 টকাত হয়, মানে এক মাহৰ মূৰত, কোনোবা দিনা 200 টকা, কোনোবা দিনা 100 টকা, 50 টকা, 500 টকা, মোৰ এমাউণ্টটো কৈছোঁ 5500 টকা যদি প্ৰতি মাহে হওক, 1.5 বছৰত টোটেল এমাউণ্ট হয় 1 লাখ টকা আপোনাৰ। তো আৰু এইটো যদি ইম্পৰ্টেণ্ট হয় ন, আপুনি এইটোৰ পৰা পইচাখিনি ওলাই ল'ব পাৰিব। ঠিক আছে, তো আপোনালোকৰ হিচাপত এনেকৈ এটা বনাই ল'ব পাৰে। হয়তো 200, 500 বা 100 টকা নহয়, 20 টকা, 30 টকা, 50 টকা, 100 টকা, এনেকৈ আপোনালোকে কম এমাউণ্ট থৈ কেনে আপোনালোকে বহুতখিনি মানে পইচা জমা কৰিব পাৰে ঘৰতে। এইটো এটা বেংক। তো মই এইটো এটা বনাইছোঁ, তো আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু লগতে আপোনালোকে জনাব যে এইটো কাম ভাল হৈছে নে বেয়া হৈছে। তো বেংকৰ মোৰ বেংক একাউণ্ট আছে, একাউণ্টত পইচা আছে, কিন্তু হঠাৎ যদি পইচা ইম্পৰ্টেণ্ট হৈ যায় ন, তো বেংকলৈ যাব লগা হয় বা এটিএমলৈ যাব লগা হয়, কেতিয়াবা গাড়ী নাথাকে, বহুত মানে অসুবিধা হয়। তো বেংকতো পইচা থওক, তো ঘৰতে এনেকুৱা এটা ক্ষুদ্ৰ বেংক এটা খুলি থৈ দিয়ক আপোনালোকে, যাতে আপোনালোকৰ সহায় হয়। ঠিক আছে, তো ভিডিঅ'টো চাব, লাইক কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।